আছে Hello guys, good morning. আজি 11 September 2022 আজি Sunday আৰু আজি সেই টাইমটো আহি গ'ল যেটো কাৰণে আমি ইমান দিনৰ পৰা ৱেইট কৰি আছিলোঁ আজি আমি গৈ আছোঁ আমাৰ ড্ৰিম ডেষ্টিনেশ্যন টু ইউৰোপ চ' ফাৰ্ষ্ট আমি লেণ্ড কৰিম পেৰিছত চ' এতিয়া আমি ইণ্টাৰনেশ্যনেল ডিপাৰ্চাৰৰ কাৰণে আহিলোঁ হোটেল চেক আউট কৰিলোঁ কালি হোটেল আপোনালোকক দেখুৱাইছোঁ লাষ্ট ভিডিঅ'টো চ' হোটেলৰ পৰা এতিয়া ওলাই আহিলোঁ এতিয়া আহি আমি ইণ্টাৰনেশ্যনেল ডিপাৰ্চাৰ পাইছোঁ এতিয়া আমি ইয়াতে এণ্ট্ৰি কৰি লওঁ বাকী ফৰ্মেলিটিজখিনি ভিডিঅ'ত গৈ আমাৰ পাতি আছোঁ লাইন বহুত লম্বা হৈছে কংগ্ৰেছবিলাক অলপ দেৰি আগতে খুলি দিছে তেওঁলোকে নিজৰ মাজত কিবাকিবি তেওঁলোকৰ টীম কিবাকিবি ডিছকাশ্যন কৰে হয়তো চেক ইনৰ প্ৰিপেৰেশ্যনৰ কাৰণে এভৰিডে চাগে ডেইলি ৰুটিন প্ৰচেছ হয় প্ৰথম ৰাউণ্ডটো আমি ক্ৰছ কৰিলোঁ ছাকচেছফুলি বৰ্ডিং পাছ আমি পালোঁ তাতে বেছি অলপ কুৱেশ্যন সুধিছিলে বৰ্ডিং পাছখন ইছ্যু কৰাৰ আগতে তেওঁলোকে পাছপৰ্টখন বিচাৰিলে তাৰপিছত আমাৰ টিকেটছ আছে নাই সুধিলে ৰিটাৰ্ণ টিকেট মানে ঘূৰি অহা টিকেট আৰু আমি ক'ত ক'ত যাম সেইটো সুধিলে আৰু কি মানে যিবিলাক ভাউচাৰ্ছ আছে বুকিং ভাউচাৰ্ছ ৰিটাৰ্ণ মানে তাত থকা সেইখিনি সুধিলে আৰু তাৰপাছত সুধিছে কিমান আমি ফৰেক্স কেছ আমি লৈ গৈছোঁ আৰু কি এডিশ্যনেল কিবা সুধিছিলে নেকি বেগছৰ কথা সুধিছে বেগছত এই যিটো ধৰি লওক ইলেক্ট্ৰনিক বস্তু বা পাৱাৰ বেংকবিলাক যে আজিকালি চেক ইন বেগত নিব নিদিয়ে সেইটো কথা এবাৰ তেওঁলোকে মেক চিয়ৰ কৰিলে এবাৰ সুধিলে আমি চব বেলেগকৈ লৈ গৈছিলোঁ ইলেক্ট্ৰনিক্স আইটেম বেলেগকৈতো এটা বেগত মানে হাতত লৈ যোৱা বেগত বাকী চেক ইন বেগত আমাৰ দুটাই আছিলে সেইখিনি দিলোঁ চ' স্মুথলি হৈ গ'ল ইমান টেনশ্যন হ'ল তেওঁলোকে খালি কুৱেশ্যন কৰিছে চ' হ'পফুলি ইমিগ্ৰেশ্যনটো ইয়াৰ পিছত আহিব চিকিউৰিটি চেকৰ পিছত ইমিগ্ৰেশ্যন চ' সেইকেইটা ছাকচেছফুলি ক্লিয়াৰ হৈ গ'লে আৰু আমি ফ্লাইটত এটলিষ্ট বহিবলৈ পোৱাটো কনফাৰ্ম আৰু ইয়াৰ পাছত ফ্ৰান্সত গৈ ইমিগ্ৰেশ্যন কি হয় সেইটো আৰু ফ্ৰান্সত দেখা যাব আৰু এইটো এইকাৰণে কৰে আচলতে তেওঁলোকে কাৰণ মানুহ এজনক যদি কিছুমান ফল্ছ ডকুমেণ্টছ বা ধৰি লওক কিবা শ্বৰ্ট অফ ডকুমেণ্টছত যদি পঠাই দিয়া হয় তেওঁলোকক যদি তাৰ পৰা ডিপৰ্ট কৰি দিয়ে চ' এয়াৰলাইন্সে সেইটো তেওঁলোকক বিয়েৰ নকৰে চ' তেওঁলোকে ষ্ট্ৰেইটলি না কৰি দিয়ে আৰু আগতে যদি কিবা ডকুমেণ্টছ নাথাকে ষ্ট্ৰেইটলি তেওঁলোকে ফ্লাইটত উঠিব নিদিয়ে চ' সেইটো এটা ৰিস্ক থাকে চ' ছাকচেছফুলি এইটো পালোঁ বৰ্ডিং পাছখন মই পাই গ'লোঁ এনেকৈ দেখাইছোঁ বৰ্ডিং পাছ মই পালোঁ বাকীখিনি দেখুৱাম ডিটেইলছখিনি চ' এক্সাইটেড নে আৰু এইটো লৈ আনিছিলোঁ কিনি এইটো লৈ যাব নিদিব পাৰে গতিকে এটা খাই লওঁ কিবা মেংগ' জুচ পেপাৰ বটৰ হয় চ' খাই লওঁ বাকীখিনি দেখুৱাই থাকিম আপোনালোকক চ' এতিয়া চিকিউৰিটি চেক ইন আৰু ইমিগ্ৰেশ্যন বাকী আছে এইখিনিতো পাই গ'লোঁ ডকুমেণ্টছখিনি ইণ্টাৰনেশ্যনেল ডিপাৰ্চাৰ ফালে আমি যাওঁ এইখন আমাৰ ফ্লাইট একদম ওপৰতে আছে 7 নম্বৰ গেট ইয়ালৈ যাব লাগিব দিল্লী ডিউটি ফ্ৰী জোনত দাম চব ফ্ৰী গেট 1 ফ্ৰী 1420 ঠিক আছে চ' আমাৰ ইমিগ্ৰেশ্যন হৈ গ'ল চিকিউৰিটি চেক ইন হৈ গ'ল এতিয়া আমি আছোঁ প্লাজা প্ৰিমিয়াম লাউঞ্জ এইটো দিল্লী এয়াৰপৰ্টতে আছে ইণ্টাৰনেশ্যনেল যিটো টাৰ্মিনেল তাতে আছে ইয়াত মোৰ একচুৱেলি দুখন কাৰ্ড আছিলে নিউ গ্ল'বেল এখন মোৰ এখন দীপশিত হয় চ' সেইখন কাৰ্ডত আমি ভিজা যিহেতু মানে ভিজা কাৰ্ড চুৱাইপ কৰিলে 2 টকা চাৰ্জ লয় ইয়াত লাঞ্চ বা ব্ৰেকফাষ্ট আপোনালোকে কৰিব পাৰে চ' ইয়াত আমি সোমালোঁ প্ৰায় 11মান বজাত 11:30 বজাত সোমাইছোঁ চ' ৱেইট কৰি আছোঁ যেতিয়ালৈকে ফাইনেল আমাৰ মানে বৰ্ডিঙৰ টাইমটো প্ৰায় 1:30 বজাত আমি 1 বজাৰ ওচৰ ওলাই যাম ইয়াতে খোৱা বোৱা কৰিলোঁ অলপ অলপ ৰেষ্টটো লৈছোঁ এতিয়া মই এনেই আপোনালোকক ইমিগ্ৰেশ্যনৰ প্ৰচেছটো এবাৰ কৈ যাওঁ চ' ইমিগ্ৰেশ্যনৰ প্ৰচেছটো বিৰাটেই স্মুথ আছিল মই কি ক'ম ওৱান অফ দ্য স্মুথেষ্ট ইমিগ্ৰেশ্যন ইন ইণ্ডিয়া বুলি ক'ব লাগিব কাৰণ কেলৈ যেতিয়া আমি বৰ্ডিং পাছ ইছ্যু কৰিবলৈ গৈছিলোঁ বৰ্ডিং পাছ ল'বৰ কাৰণে যাওঁতে আমাক বেছি কুৱেশ্যন কৰিছিলে কুৱেশ্যন এটা যে মই ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰিছোঁ নেকি আগতে ট্ৰেভেল কৰিছোঁ নেকি আৰু ক'ত মই একজেক্টলি থাকিম মানে হোটেল ভাউচাৰ্ছবিলাক চেক কৰিছিলে ক'ত থকা হ'ব আৰু এটা বস্তু মই অলপ চিয়'ৰ মানে অলপ চিন্তা লাগি আছিলে কাৰণ মই ফ্ৰান্সৰ ভিজা এপ্লাই কৰিছোঁ কিন্তু মই ফ্ৰান্সত গৈ সেইদিনা ষ্টে নকৰোঁ মই নেক্সট ডে মৰ্ণিং মোৰ বাছ আছে ব্ৰাছেলছলৈ চ' তেওঁলোকে সুধিছে ফ্ৰান্সত যাব কিন্তু ফ্ৰান্সত ক'ত থাকিব মই কৈছে ফ্ৰান্সত মই নাথাকোঁ এয়াৰপৰ্টতে মই ষ্টে কৰিম নেক্সট ডে মৰ্ণিং মোৰ আৰ্লি মৰ্ণিং মোৰ বাছ আছে চ' সেইটো ক'লে কনভিন্স হ'ল তেওঁলোক
ফাইনেলি চব চাই মেলি বৰ্ডিং পাছ ইছ্যু কৰি দিলে। ত' যদি ৰিজেক্ট কৰিবলৈ থকাহেঁতেন তাতে কৰি দিলেহেঁতেন, কিবা যদি প্ৰব্লেম থাকিলেহেঁতেন বা উঠিব নিদিলেহেঁতেন ফ্লাইট। দেন আহিলে ইমিগ্ৰেশ্যনটো একচুৱেলি মই ভুলতে কৈ আছিলোঁ যে চিকিউৰিটি চেকিং তাৰপিছত ইমিগ্ৰেশ্যন বুলি। একচুৱেলি নহয়, ইমিগ্ৰেশ্যন একচুৱেলি আগত হয়। ইমিগ্ৰেশ্যনটো আগত হ'ব। ইমিগ্ৰেশ্যনত আপোনাৰ কাউণ্টাৰ্ছ কিছুমান থাকিব, তাত কোনো ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাউড নহয়, যি কাৰণে মই কৰিব নোৱাৰিলোঁ। তাত তেওঁলোকে এনেইতো নৰ্মেলি সোধে কিছুমান কথা, যে একেই কথাই যে ক'ত যাম, কেতিয়া যাম, ৰিটাৰ্ণ ফ্লাইট টিকেটছ মানে কেতিয়া ঘূৰি আহিম, সেইবিলাকে সোধে। কিন্তু মই যাওঁতে ফ্ৰান্স যাব আপুনি, যিহেতু দেখিলে ফ্ৰান্সৰ ভিজা, তেওঁলোকে চিধা বৰ্ডিং পাছ চালে আৰু পাছপৰ্টখন চালে আৰু হাৰ্ড কপি চায়, যিকোনো বস্তু হাৰ্ড কপি বিচাৰে। চ' আমাক কল বৰ্ডিং পাছ আৰু পাছপৰ্টখন চালে, সুধিলে যে ফ্ৰান্স যাব। মই ক'লোঁ যে আমি একচুৱেলি যাম ফ্ৰান্স, কিন্তু লগতে ছখন কাণ্ট্ৰি মই ফুৰি আহিম। ত' তেওঁলোকে ক'লে আচ্ছা ঠিক আছে, মই ফ্ৰান্স যাব। ঠিক আছে বুলি কৈ অ'কে আপোনাৰ জব বুলি কৈ ষ্টাম্প লগাই দিলে, আচ্ছা যাব দিলে। আৰু মিছেছ ছাইডতে ৰৈ আছিলে। এনেইতো বেলেগ বেলেগকৈ হয় মানে ইণ্টাৰগেশ্যনছবিলাক। চ' তেওঁক সুধিলে যে ছেইম নেকি? চ' তেখেতেও ক'লে যে ছেইম। চ' জাষ্ট আমি দুইটাকে যাবলৈ দিম। চ' ইট ইজ ওৱান অফ দ্য চ' ফাৰ দ্য স্মুথেষ্ট ইমিগ্ৰেশ্যন এজ মাছ আই ন', বিকজ মই মেক্সিমাম ইউটিউবাৰ দেখিছোঁ ইমিগ্ৰেশ্যন ইণ্ডিয়াত বিশেষকৈ বহুত আৰু বৰ্ডিং পাছ ইছ্যু কৰাত আমাৰ বহুত ভাল। এতিয়া নেক্সট লেভেলটো হ'ল যে ফ্লাইটতো বহিবলৈ পাম। ফ্লাইটত গৈ আমি পেৰিছ লেণ্ডো কৰিম, কিন্তু পেৰিছত খালি সোমাব পাৰিম নাই, সেইটো কাৰণে তাত এটা ইমিগ্ৰেশ্যনৰ কথা থাকে। তাতো এবাৰ ইমিগ্ৰেশ্যন হ'ব, তেওঁলোকৰ কাণ্ট্ৰিৰ যিবিলাক ইমিগ্ৰেশ্যন অফিচাৰ তেওঁলোকে সুধিব। চ' লেটছ ৱেইট, তাত কি হয় সেইটো চাব লাগিব। আৰু হ'পফুলি হৈ যাব লাগে। ইমান দূৰ হ'ল যেতিয়া আৰু বাকী সকলো হৈ যাব। কি আনিছা? রাইস পনির আইটেম এটা, চিকেন আইটেম এটা, আৰু চালাড অ'কে। ব্ৰেকফাষ্টটো কেনেকুৱা আছিলে? ভাল পালা? ঠিকে আছে। তোমাৰ এক্সপিৰিয়েঞ্চ কোৱা? বেয়া নালাগিলে খাই, আৰু অলপমান অলপ লিমিটেড আছে হয় নাই? সদায় ডে ৱাইজ চেঞ্জ হৈ থাকে তেওঁলোকৰ প্ৰচেছটো। এবাৰ কৈ দিয়া ভিউৱাৰ্ছক। তাৰমানে মানে ভিজা কাৰ্ড বা মাষ্টাৰ কাৰ্ডত যদি এই ফেচিলিটিটো থাকে, লাউঞ্জ এক্সেছ যদি ফেচিলিটি থাকে বা ক্ৰেডিট কাৰ্ডত, তেতিয়া এইটো এভেইল কৰিব পাৰে। একজেক্টলি। আৰু আমাৰ কি আছিলে, নিঅ' গ্ল'বেল কাৰ্ড আছিলে। চ' নিঅ' গ্ল'বেল কাৰ্ডখনত এইটো মানে ফেচিলিটি আছিলে। চ' 2 rupees চাৰ্জ কৰিলে পাৰ পাৰ্চন, আৰু আমি লাউঞ্জত সোমাবলৈ পালোঁ। এতিয়া অকণমান ৰেষ্টটো লৈছোঁ। 11:30 সোমালোঁ। এতিয়া আপোনালোকে টাইমটো চাওক, প্ৰায় 1 মান বাজিব হৈছে। 12:45 হৈছে। আমাৰ 1:30 বজাত আমাৰ বৰ্ডিং ষ্টাৰ্ট হ'ব, গতিকে 1 বজাত বা 1:15 খাই বৈ আমি আজৰি হৈ যাম। চ' ময়ো লাঞ্চৰ কাৰণে মই নিজৰখিনি লৈ আনোগৈ। ব্ৰেকফাষ্ট আমি অলৰেডি কৰিলোঁৱেই। চ' যাওঁ পটাপট। লাঞ্চ প্লেটাৰ ৰেডি কৰিলোঁ। ইয়াত চিকেন আছে, চিকেন, নাcho চিপছ, পনীৰ, মেক্ৰণি আৰু লগত চালাড, আৰু এইটো এটা সৰু চালাড টাইপৰ কিবা এটা বনাইছে, আৰু ৰাইচ লৈছোঁ। দীপশিখাই আনিবলৈ গৈছে জুচ। আৰু তাৰপিছত আমি লাঞ্চ কৰি আমি আকৌ বৰ্ডিঙৰ কাৰণে যাম। আমি এতিয়া বৰ্ডিঙৰ কাৰণে বহি আছোঁ ইয়াতে। বৰ্ডিং ষ্টাৰ্ট হ'ব আৰু 1:30 বজাত টাইম দিছিলে। লেটছ চি। এতিয়া 1:40 হৈছে। বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি বৰ্ডিঙৰ কাৰণে ৱেইট কৰিছোঁ। Request you to collect your earphones, please. Hello ma'am, good afternoon. 50K. While the aircraft is being refueled. Thank you. जी KH. को सीधा करें। कृपया सुनिश्चित करें कि आपकी ट्रे टेबल टैक्सी उड़ान भरने और उतरने के दौरान बंद हो।
ফ্ৰান্সত এতিয়া 8:30 বজাত তেওঁলোকৰ 8:30 বজাত ছানছেট হয়হে এতিয়া 8:30 হৈছে ফ্ৰান্সত চ' আমি এতিয়া এয়াৰপৰ্ট পালোহি চিডিজি চাৰ্জ দে গ'ল এয়াৰপৰ্ট আৰু এতিয়া আমি ইমিগ্ৰেশ্যনৰ কাৰণে ৰৈ আছোঁ ইয়াতে যথেষ্ট দীঘল লাইন ইমিগ্ৰেশ্যন ক্লিয়াৰ হ'লেহে তেওঁলোকে বেগেজ তাৰপিছত ল'ব পৰা যাব আৰু আমি প্ৰচিড কৰিব পাৰিম তাৰপিছত মই দেখুৱাই দিছোঁ আৰু যথেষ্ট আছে দেই ইমিগ্ৰেশ্যন হৈ গ'ল মোতকৈ আগতে দীপশিখা কৈছিলে গতিকে দীপশিখাক কিছুমান কুৱেশ্যন সুধিছিলে বৰ বিশেষ নহয় ইট ৱাজ দি স্মুথেষ্ট অফ অল ইমিগ্ৰেশ্যনছ ৰাইট স্মুথেষ্ট একদম কুৱেশ্যন বেছি নাই ষ্ট্ৰেইট ফৰৱাৰ্ড জাষ্ট একদম কি কি সুধিলে ভালকৈ কৈ দিয়াচোন কিমান দিন থাকিম সুধিলে আচ্ছা দেন পাৰ্পাছটো সুধিলে তাৰপাছত হেৰি পাহৰিছোঁ নহয় মই লগত আহিছোঁ নেকি হা অঁ মই লগত আহিছোঁ নেকি তুমি লগত আহিছা নেকি সুধিলে আৰু এটা কুৱেশ্যন সুধিছিলে পেৰিছত থাকিম নেকি ভিজিট কৰিম নেকি সুধিছিলে চ' একদম চিম্পল ইমান একো নাছিলে ইয়াতকৈ বেছি আমাক বৰ্ডিং পাছ দিওঁতে বেছি কৰিছিলে চ' ইট ইজ দি স্মুথেষ্ট অফ অল চ' বঢ়িয়া হ'ল ফ্ৰান্সত ভাল ইমিগ্ৰেশ্যন চ' এতিয়া আমি বেগেজ কালেক্ট কৰিবলৈ গৈ আছোঁ চ' বেল্ট নাম্বাৰ 43 দিছ ইজ দ্য বেল্ট এয়াৰপৰ্টত এয়া দখা বেগ জেম হৈ গৈছে মেনেজ কৰিবলৈ এওঁলোকৰ এয়াৰপৰ্টৰ ওচৰতে কোনো মানুহ নাই পেচেঞ্জাৰ্ছে নিজে তাত উপায় নাইকিয়া হৈ পাৰ হৈ গৈ পেলাই বেগবিলাক মুকলি কৰি আনিবলগীয়া হৈছে এনেকৈ বেল্টত ফচি আছে দিছ ইজ হাউ দ্য মেনেজমেণ্ট অফ আছামিজ গ'ল এয়াৰপৰ্ট এতিয়া বেগে চেগে চব ল'লোঁ ইয়াত ভিতৰত আপোনালোকে দেখিছিলে বহুত কনজাষ্টেড মানুহ এজনো নাই অফিচিয়েল এজনো নাই বেগ লওঁতে বেগ হেণ্ডেল কৰোঁতে চ' কিছুমান মানে আমাক প্ৰথমে ক'লে 43 আকৌ 42 বেল্টতো মানে কিছুমান বেগ ৰিলিজ কৰি দিলে আমি বহুত দেৰি ৱেইট কৰি আছোঁ বেগ নহা দেখি চিন্তা হৈ গৈছে আৰু ফাইনেলি বেলেগ এজন কোনোবা মানুহে দেখিলে তেওঁ ক'লে যে 42টো বোলে আহিছে বেগ চ' আমি আনিবলৈ গ'লোঁ কিন্তু ইমান কনজাষ্টেড বেগবিলাক য'তে ইটোৰ পৰা ইটো খুন্দা চুন্দা খাই জেম হৈ গৈছে যিখন বেল্টটো জেম হৈ গৈছে আৰু পেচেঞ্জাৰ নিজে উঠি গৈ পেলাই বেল্ট কণ্ট্ৰল কৰিবলগীয়া হৈছে চ' সেইটো বস্তু ইমান ডাঙৰ এটা এয়াৰপৰ্টত মই ভাবোঁ অফিচত নথকাটো এটা মানে দুখৰ কথা সেইটো থাকিব লাগে বাট এনিৱে এতিয়া আমি আহিলোঁ বেগ ল'লোঁ আহি বহা অলপ সময় হ'ল এতিয়া ইয়াত ইণ্ডিয়াৰ সময় হৈছে প্ৰায় 2:30 বজা আৰু ইয়াত কমচে কম 11মান বাজিছে কাৰণ 3 ঘণ্টা 30 মিনিট পিছ পৰা হয় ফ্ৰান্স এতিয়া বহুত দেৰি বহি আছোঁ এতিয়া আমি যাব লাগিব ব্ৰাছেলছলৈ আৰু ব্ৰাছেলছৰ কাৰণে আমাৰ বাছ আছে 3:20 AM টাৰ্মিনেল 3 পৰা চ' টাৰ্মিনেল 3 যাবৰ কাৰণে ইয়াত মই এতিয়া এজন অফিচিয়েলছ আহিছিলে দুজন মই এতিয়া তেওঁক সুধিলোঁ কেনেকৈ যাব লাগে একচুৱেলি ইয়াৰ পৰা এতিয়া এক্সিট আছে এক্সিট লৈ আমি এটা চাটল এখনৰ ট্ৰেইন থাকে চাটল ট্ৰেইন টাৰ্মিনেলকেইটা কানেক্টেড সেইটো ফ্ৰী অফ কষ্ট হয় চ' সেইখন লৈ আমি টাৰ্মিনেল 3 যাব লাগিব আৰু তাৰ পৰাই ফ্লেক্স বাছ আমি ধৰি ব্ৰাছেলছলৈ যাম আমাৰ 3-4 hours লাগিব ATM-ত কেছ উইথড্ৰ কৰি চাওঁ ইয়াতে এয়াৰপৰ্টতে নিউ গ্ল'বেল কাৰ্ড আছে মোৰ লেটছ চি কাম কৰে নে নকৰে किमान ले लो 250 ले लो ओके ट्रांजेक्शन फ्री 3 euro লৈছে এওঁলোকেতো একচুৱেলি চাৰ্জ নলয় বুলিয়ে কয় একচেপ্ট কৰোঁ নে নকৰোঁ সুধি যায় কনভাৰ্জন ইনক্লুডছ 13.98 মাৰ্ক আপ হা 250 লৈছিলোঁ আৰু ইয়াত লৈছে তেওঁলোকে প্ৰায় 3000 চ' মোৰ 3000 এৰাউণ্ড মই এক্সট্ৰা দিব লাগিব চ' মই এইটো ট্ৰেনজেকশ্যন ইয়াত নকৰোঁ যিহেতু ইয়াত চাৰ্জেছ বহুত বেছি আছে কাৰণ ফৰেক্স কাৰ্ড ইয়াৰ এইখনৰো 0 মাৰ্ক আপ আছিলে 3.95 এক্সট্ৰা ইয়েৰ দিবলগীয়া হৈছে চ' মই এইটো ট্ৰেনজেকশ্যন নকৰোঁ চ' ডিক্লাইন দ্য অনাৰ অফ দিছ টাৰ্মিনেল অনাৰ উইল চাৰ্জ এ ফি অফ ৰুপিজ ফৰ দিছ ট্ৰেনজেকশ্যন দিছ ফি ইজ ইন এডিশ্যন টু এনি বাট ইছুইং ভেঞ্চাৰ চাৰ্জ কেঞ্চেল টু ইট আনাদাৰ এমাউণ্ট ন' অ'কে চ' তাৰমানে ইউৰ' নেটে তাৰমানে চাৰ্জ লৈছে ATM-টোৰ অনাৰে চ'
চ' দেট ইজ দ্য কেছ। চ' বেলেগ এটিএমত ট্ৰাই কৰি চাম। এতিয়া আমাৰ 215 কেছ আছে, বাকী কাৰ্ডৰ পৰা আমি বাকীখিনি পে'মেণ্ট ইয়াত 11:30 হৈছে আৰু পেৰিছৰ চাৰ্লছ ডে গ'ল, যিটো চবতকৈ ডাঙৰ এয়াৰপৰ্ট। মানুহ একদম জনশূন্য, কোনো অফিচিয়েলছ নাই। আৰু আমাৰ দিল্লী এয়াৰপৰ্টত কিমান মানুহ থাকে, চ' চাওক কিমান ডিফাৰেঞ্চ। সেইখনো কেপিটেল চিটি হয় ফ্ৰান্সৰ, আৰু আমাৰ দিল্লী এয়াৰপৰ্টো কেপিটেল চিটি এয়াৰপৰ্ট হয়। চ' কিমান ডিফাৰেঞ্চ। বাট বাথৰুম এটা পাৰ হৈ গৈছোঁ, মই কৈছোঁ বাথৰুম কিন্তু বেলেগ ছিষ্টেম। আনকি হেণ্ড ৱাছতো চেঞ্চৰ লগাই থোৱা আছে। চ' ভাল লাগিলে সেইটো বস্তু। টাৰ্মিনেল আমি 2ত আছিলোঁ, এতিয়া 3লৈ যাব লাগিব বাছখনৰ কাৰণে। তাত এনেকুৱা এখন ছাটল বাছ চলে, ট্ৰেইন হয় একজেক্টলি, আমাৰ মেট্ৰ' ট্ৰেইনবিলাকৰ নিচিনা। ফ্ৰী অফ কষ্ট হয় ইয়াৰ ছাৰ্ভিচ। টাৰ্মিনেল 2 পৰা টাৰ্মিনেল 3 তেওঁলোকে লৈ যায়। চ' ইয়াত এনেকৈ আমি লাগেজ চাগেজ এভৰিথিং ল'লোঁ। এজন মানুহক সুধি আমি ৱেটো মানে কনফাৰ্ম কৰি ল'লোঁ, তেখেতে হেল্প কৰিলে। চ' এতিয়া আমি ফাইনেলি সেইখন বৰ্ড কৰিলোঁ। এতিয়া গৈ আমি টাৰ্মিনেল 3ত ৰেষ্ট ল'ব লাগিব, নহয় জানো? হা হা পাৰিম, তাত বহিবলৈ জেগাও আছে। Assurez-vous de ne pas oublier vos bagages. Next station, Car Park PX. Please make sure that you have all of your luggage with you. আমি যাব লাগিব টাৰ্মিনেল 3, এতিয়া পাৰ্কিং পাইছে। ট্ৰেইনখনে আমাক টাৰ্মিনেল 2 পৰা এতিয়া টাৰ্মিনেল 3 পোৱাই দিলে। আৰু ইয়াতে তেনেকৈ লিখাই থাকে চিম্বলবিলাক, চাই চাই গ'লেই হ'ল। গাড়ীতে মানে বাছ ষ্টেচন, গাড়ী মানে হ'ল ষ্টেচন। চ' বাছ ষ্টেচন এইফালে আছে। চ' যাওঁচোন কি হয়, ভুল হ'ব নালাগে মষ্ট প্ৰবেবলি। ইয়াত ঠাণ্ডা আছে, ইয়াত 19 ডিগ্ৰী 18 ডিগ্ৰী এনেকুৱা দেখাইছে। কিন্তু মই এতিয়া হাফ স্পৰ্টিংটোকে পিন্ধি আছোঁ। বাহিৰত গ'লে ঠাণ্ডা পাতে, ভিতৰত কাৰণে অলপ বাচি আছোঁ আৰু। কনফাৰ্ম হ'লেও বা বাছ কনফাৰ্ম যায়, তাৰপিছত আৰু অলপ টেনশ্যন ফ্ৰী থাকিব পাৰিম। মষ্ট প্ৰবেবলি সেইটোৱে হয়, বাছ ইনফৰমেশ্যন চেণ্টাৰত লিখা আছে। ইয়াৰ পৰা ৰাতি 12টা বাজিছে আৰু আমি এই এয়াৰপৰ্টৰ পৰা এইখন দৰেদি এক্সিট কৰি আহিলোঁ। এক্সিট কৰি আহি ইয়াতে বাছ ইনফৰমেশ্যন চেণ্টাৰ এটা আছিলে, এনেকৈ ইয়াতে বাছবোৰ ৰৈছে আহি। এতিয়া আমাৰ গাড়ীখন কেই নম্বৰ প্লেটফৰ্মত লিখাটো আছে H1 H2 বুলি, কিন্তু ইয়াত H1 H2 ক'ত অলপ চাব লাগিব। তাকে অলপ ৰিচাৰ্চ কৰিবলৈ আহিলোঁ, বাছ ক'ত আহে কি নাহে। বাছ ইনফৰমেশ্যন চেণ্টাৰ আছে, মানুহ একদম নাই, এনেই বন্ধ কৰি থৈছে। ত' চেক কৰি চাওঁ, মানুহক সুধি মেলি চাওঁ। অলপ যদি H1 H2 পাই যাওঁ দেন আকৌ ৱেইট কৰিব লাগিব। এনেও 3টা 20তে আহিব বাছ, 12টা বাজিছে। গতিকে লেটছ চি কি হয় আৰু কি কি ইণ্টাৰেষ্টিং বস্তু চাবলৈ পাম। মানুহবিলাকে ইংলিছ ভালকৈ বৰ এটা বুজি নাপায় আৰু কয়, আৰু অকণমান ক'লে কয়। মানে কোনোবা ৰিচেপশ্যন বা এনেকুৱা কাউণ্টাৰত থাকিলে যোনে মানে হেণ্ডেল কৰে ক্লায়েণ্টছ, তেওঁলোকে কৰে, কিন্তু পাৰে। কিন্তু বাকী মানুহবিলাকৰ অকণমান দিগদাৰ, আকা ইংগিতে বুজি পায়। চ' কাম চলি যায়, কিন্তু এনেকুৱা নহয় যে কাম নচলে। চ' সেয়াই হ'ল ফ্ৰান্স। এতিয়া এনেকৈ এখন বাছ এখন আহিছে, যাওঁচোন এতিয়া কি হয় চাওঁ। H2 এনেকৈ ABCD কে লিখা আছে, CD আপোনালোকে দেখিছে চাগে, CDE এনেকৈ আছে, CDE। সেই লাষ্টত H দেখিছোঁ। একজেক্টলি চাই আহোঁগৈ H হয়নে নহয়, নে চকুৰে কিবা ভুল দেখিছোঁ। যদি হয় মষ্ট প্ৰবেবলি তালৈকে আহিব। আমি 3টা পিছত যিহেতু বাছ আহিব, আমি ইয়াতে ওচৰতে বহি থাকিম আৰু প্ৰায় 3মান বজাতে আহি ইয়াত ৰৈ থাকিম। আৰু একৰ্ডিংলি বাছখন আমি ধৰি ব্ৰাছেলছলৈ বুলি ওলাই যাম। বাহিৰত একদম ফিৰফিৰীয়া হাৱা, ঠাণ্ডা হাৱা মাৰি আছে। আৰু লগালগ জেকেটটো উলিয়াই ল'লোঁ, কাৰণ নহ'লে আকৌ গা চা একদম ছাডেনলি কাৰ একদম ঠাণ্ডা হৈ আহিলে। আৰু ইণ্টাৰেষ্টিং কথা হ'ল কি, পেকিঙৰ কিছুমান ইণ্টাৰেষ্টিং কথাৰ ভিতৰত মই আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ। হাত মোজা নাই অনা, না টুপি আনিছোঁ, উলেন টুপি ঠাণ্ডাত। কিন্তু ইউৰোপ ফুৰিবলৈ আহিছোঁ ছেপ্টেম্বৰ মাহত, অকণমান প্লেনৰ খেলি মেলি আমাৰ অলপ হ'ল, কিন্তু জেকেটটোৰ এই টুপিটোৱে মচলি কামটো কৰিব অলপ। মই দেখিব পাৰিছোঁ চাগে, এইটো অলপমান কাম দিব। আৰু প্লাছ হাত মোজা বাৰু নাই অনা বাৰু, পকেটতে হাতখন ভৰাই থৈ দিম আইডল থকা অৱস্থাত। গতিকে ঠাণ্ডা আছে, যথেষ্ট ঠাণ্ডা আছে ইয়াত। এতিয়া মানে ফিৰফিৰীয়া হাৱা মাৰি থাকে, সেইকাৰণে একচুৱেলি ঠাণ্ডাটো বেছিকৈ লাগে। এনেকুৱা বাছ এখন আহিব, ফ্লিক্স বাছৰ আহি সেইখনতে আমি যাব লাগিব। মেইন ৰোড উঠিব। A few moments later. ওচৰলৈ আমাৰ বাছখন আহিছে।
এইখনে হ'ব লাগে তো ফাইনেলি আমি ব্ৰাছেলছ পালোহি এতিয়া বাছৰ পৰা নামিলোঁ বাছৰ পৰা নামি এইটো কয় ব্ৰাছেলছৰ নৰ্থ ষ্টেচনৰ পৰা আমাৰ যিখন হোষ্টেলখন প্ৰায় 2.5 কিলোমিটাৰ্ছমান হ'ব চ' আমি ভাবিছোঁ ইয়াত ৰাতিপুৱা এতিয়া বৰ ভিৰ ভাৰ নাই অলপ কম হয় আৰু এতিয়া প্ৰায় 7:40 বাজিছে 7টামান বজাত প্ৰপাৰ ছানৰাইজ হয় ইয়াত গতিকে মানুহ এতিয়া কম আৰু ষ্টাৰ্ট হৈছে ষ্টাৰ্ট কৰিছে চবেই চ' এনেকুৱাতে অলপ খোজ কাঢ়ি মেলি অলপ ৱাক কৰি চিটিখন চাই ভাবিলোঁ গৈ থকা বেছি ভাল হ'ব এনেই পাব্লিক ট্ৰান্সপৰ্ট আছে মেট্ৰ' ষ্টেচনো আছে এতিয়া আমি খোজকাঢ়ি তাকে যাওঁ বুলি ভাবিছোঁ অৱস্থা একদম কাহিল হৈ আছে ফ্ৰেছ হ'বগৈ লাগিব অলপ ৰেষ্ট লৈ আকৌ ওলাই আহিম আমি আজি আকৌ চিটিখন এক্সপ্ল'ৰ কৰিম চ' আজি ডে 2 হ'ব ব্ৰাছেলছৰ চ' ব্ৰাছেলছৰ আজি ব্লগ ষ্টাৰ্ট কৰিম চ' ষ্টে টিউন গাইজ এনেকৈ ৰেডিমেড ইয়াত বাউল পায়